মানুহটোক অথনিতে ৰুমটো ঝাৰু দিবলৈ ক'লোঁ কিনো কৰি আছে জানো এফালে কাঁহী বাতিখিনিও ধুবলৈ আছে হেৰা শুনিছানে তোমাৰ ঝাৰু দি হ'ল নাই কাঁহী বাতিখিনিও ধুবলৈ আছে মই নোৱাৰোঁ মই নেল পলিচ লগাই আছোঁ নেল পলিচ লগাই মই আকৌ ৰিলছ বনাব লাগিব ইউটিউবৰ শ্বৰ্ট ভিডিঅ' বনাব লাগিব সোনকালে গৈ কাঁহী বাতিখিনি ধুই লোৱাগৈ পাইছাচোন দুকা বিয়া পাত ইমান মিতিৰ কুটুমে ক'লে নাই নুশুনিলি যে দুদিনমান ধৈৰ্য ধৰ বিয়াখন এতিয়া পাতিব নালাগে দুদিনমানৰ পাছত পাতিবি নুশুনিলে কাৰো কথা এতিয়া কেনেকুৱা লাগিছে পাবি আছো তোকা মাইকীৰ মেখেলা ধোৱাৰ পৰা কাঁহী বাতি ধোৱাৰ পৰা ঘৰ ঝাৰু দিয়ালৈকে চব তয়ে কৰিবলগীয়া হয় জহনি যোৱা মৰিবই লাগে তোৰ নিচিনাকে হেৰা ঝাৰু দি হ'ল নাই কি কৰি আছা সোনকালে কৰা হৈছে উপায় নাই একদম বিয়া পাতি মাইকী কামবোৰ মইহে কৰিবলগীয়া হৈছে বিয়া পাতি কম জ্বালা নহয় কি ল'লো পাতিলো ডিঙিত বৰ ঢোলডাল আহি ল'লো কঁকাল বিষ লাগি গৈছোগৈ এইকেইদিন হাই ভাল গান কেইটামান ৰিলছ বনাবলৈ গোটেইকেইটা বনালোৱেচোন বিচাৰিছোঁ হেৰা ৰুমটো ঝাৰু দিলোঁ হৈ গ'ল ভাল কথা যোৱা এতিয়া কাঁহী বাতিকেইটা ধোৱাগৈ মই কাঁহী বাতি ধুম তুমি মোক কি বুলি ভাবিছা হে বন কি হ'ল নহয় এই চোতালৰ বনখিনি যে দেখিছা কিমান দীঘল হৈ গ'ল কাটিব লাগিছিলে ন হ'ব সেইবোৰ পাছপৰেও হ'ব এতিয়া যোৱা কাঁহী বাতি ধোৱাগৈ ঠিক আছে বিয়া পাতি ভাবিছিলোঁ কাম বন্ধ কৰিব নালাগে ঘৰত যিহেতু ছোৱালী তোৱালী নাই মানুহজনীয়ে কৰিব বুলি ভাবিছিলোঁ নাই এতিয়া যি দেখিছ ৰাতিপুৱা শুই ধুপুৱা ঝাৰু দিব লাগে কাঁহী বাতি ধুব লাগে ভাত চাত ময়ে বনাব লাগে আকৌ মাইকী মেখেলাও ধুব লাগে উপায় নাই মানে এইবোৰ কাম কৰি থকা দেখিলে গাঁৱৰ মানুহে কি বুলি ভাবিব বাৰু হে মই যে গাঁৱত মুখ ওলাব নোৱাৰা হৈ থাকিম বিয়া পাতি জ্বালা একদম হেৰি মন আহিছে কি মন আহিছে গৈছো বুলি কৈ দিয়া মই আকৌ তুমি শুই আছা বুলি ক'লোঁ কাঁহী বাতি ধুইছোঁ বুলি নক'বা নহ'লে মই মানুহৰ আগত লাজ পাম হ'ব গৈছো বুলি কৈ দিয়া আহিবা দুটা আহি পিনি ধুম সিহঁত হৈ গ'ল